তেজপুৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু সদৌ অসম খিলঞ্জীয়া ছাত্ৰ সন্থাৰ মানৱ শৃংখল। ত্ৰিবেণী চকত প্ৰতিবাদৰ ধ্বনিৰে উত্তাল পৰিৱেশ। নাগৰিকত্ব সংশোধনী আইন 2019 বাতিলৰ দাবী। কেন্দ্ৰীয় চৰকাৰৰ পৰিৱেশ মন্ত্ৰালয়ৰ EIA অধিসূচনাও বাতিলৰ দাবী। জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তেজপুৰ জিলা সমিতি আৰু খিলঞ্জীয়া ছাত্ৰ সন্থা শোণিতপুৰ জিলা সমিতিয়ে নাগৰিকত্ব সংশোধনী আইন আৰু EIA বাতিলৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। যুৱ ছাত্ৰ পৰিষদৰ এটা স্পষ্ট কথা, আগতেও মনা নাছিল, এতিয়াও নামানে আৰু ভৱিষ্যতেও নামানে আৰু ইয়াৰ তীব্ৰ বিৰোধিতা কৰি যাব। লগতে পৰিৱেশ ধ্বংসকাৰী আৰু অসমৰ জৈৱ বৈচিত্ৰৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব পৰা যিখন খচৰা প্ৰস্তুত কৰিছে চৰকাৰে, সেই খচৰাখনৰ EIA 2020 যিখন খচৰা প্ৰস্তুত কৰিছে সেই খচৰাখন বাতিলৰ দাবী।